কৰিলো তৰ্ক প্ৰতিযোগিতাটো বেয়া নহয় সেই বুলি আপুনি থানাত তৰ্ক প্ৰতিযোগিতা পাতিব এনে ওত বহি মোবাইল চাই থকা তোত বহি শিপা গজাই থকাতকে ব্যস্ত থাকো কেছ আহিলে পুৰা উদ্যমে লাগি যাম আহক কলৈ আপুনি অধ্যক্ষ হ'ব একলব্যই কৰাটোকে কৰিম দ্ৰোণাচাৰ্যৰ যে মূৰ্তি স্থাপন কৰি লৈছিল হে ভগৱান সোনকালে কেছ এটা আহিলেই হয় আৰু তই তৰ্ক প্ৰতিযোগিতাখনৰ অধ্যক্ষ হ'ব লাগিব মই হোমগাৰ্ড মই কেনেকৈ অধ্যক্ষ হ'ম তই মেইন অধ্যক্ষজন নহয় মেইন অধ্যক্ষ ছাৰ যিহেতু তেওঁ নেথাকে তই তেওঁৰ প্ৰতিমূৰ্তি মই তাৰমানে এতিয়া মূৰ্তি হৈ থাকিব লাগিব লৰচৰ নকৰিবি বহ তেতিয়াহ'লে আমি সাজু হ'ব পাৰো আমি সাজু 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 কৃষ্ণ কৃষ্ণ এতিয়া কথা হ'ল কোনে সপক্ষে কবি কোনে বিপক্ষে কবি ঠিক কৰি লহন তই মই থিয়হিয়ে কম চা ধুনীয়া বুজিছ আমি ৰেডি 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 তৰা তাৰ কি কাহ বেষ্ট অফ লাক থেংক ইউ নমস্কাৰ মাননীয় আজিৰ সদনৰ অধ্যক্ষ মহোদয় আৰু সদন আজিৰ তৰ্ক প্ৰতিযোগিতাৰ বিষয়টো হৈছে কলমতকৈ তৰোৱাল শ্ৰেষ্ঠ মই বিষয়টোৰ সপক্ষে যুক্তি দি কওঁ যে হয় তৰোৱাল শ্ৰেষ্ঠ ৰজা মহাৰাজাৰ দিনৰ পৰাই তৰোৱাল চলি আহিছে শত্ৰুৰ লগত যুঁজিবলৈ হলে তৰোৱালহে লাগিব কলম নহয় তাহানিৰ দিনলৈ যদি আমি উলটি যাওঁ তেন্তে দেখিম তৰোৱালৰ শক্তি কিমান জিন 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 এইবোৰ কি কৰিছ নহয় মানে তৰোৱাল লৈ ৰজাৰ প্ৰৱেশটো দেখুৱাইছো ভাওনা পাতিছে আপুনি যাওক যাওক আপুনি যাওক এই অধ্যক্ষ মহোদয় ধৈৰ্য নেক্সট এইফালে বহিবা হা কৃষ্ণ দেই ভাল হৈছে দেই তোমাৰ নমস্কাৰ আজি উপস্থিত সদন আৰু অধ্যক্ষ মহোদয় মোৰ আজি বিষয়টো হ'ল কলমতকে তৰোৱাল শ্ৰেষ্ঠ এই বিষয়টোৰ মই বিপক্ষেহে মাত মাতিম কিয়নো আমি যেতিয়া কাৰোবাক কিবা ক'ব লগা হয় বা মনৰ ভাৱ প্ৰকাশ কৰিব লগা হয় তেতিয়াহ'লে আমি কলমেৰে প্ৰকাশ কৰোঁ ফৰ এন এক্সাম্পল দেই এতিয়া যদি আমি ছোৱালী এজনীক ধৰি ললো নেহাক যদি মই প্ৰেম নিবেদন কৰিব লগা হয় তেনেহ'লে মই কেনেকে নিবেদন কৰিম তৰোৱালে নে কলমে কলমেইটো লিখিম যে আই লাভ ইউ নেহাই কি কয় পিছৰ কথা নেহাক যেতিয়া মই প্ৰেম নিবেদন কৰোঁতে মই মনৰ ভাৱ প্ৰকাশ কৰোঁতে লিখিম আই লাভ ইউ নেহা আজি মই বহু কেইটা বসন্ত পাৰ কৰিলো নেহা মোৰ ডিবেটটো শেষ কৰিব দিয়া এনেকে কম্পিটিশ্যন কৰিব নোৱাৰে দিবলৈ মোক ভনীজনীহে পালেহি ঠিক ঠিক তৰ্ক প্ৰতিযোগিতা চলিছে শ্ৰদ্ধাভাজন আমাৰ অধ্যক্ষ মহোদয় মই বিষয়টোৰ সপক্ষে যুক্তি দিব বিচাৰো প্ৰথমতেই মই ক'ব বিচাৰো যে কলমতকৈ তৰোৱাল সদায় শ্ৰেষ্ঠ উদাহৰণস্বৰূপে ধৰি লওক আমি এখন জংঘলৰ মাজেদি গৈ আছো আৰু হাতত এখন তৰোৱাল আছে আৰু এটা কলম আছে তেতিয়া তাত যদি ঘপককে এটা বাঘ ওলাই যায় তেতিয়া বাঘৰ ডিঙি তৰোৱালেৰে কাটিব নে কলমেৰে কাটিব এতিয়া চাওক আমাৰ ঘৰত যদি জংঘল চাফা কৰিবলগীয়া হয় কলমেৰে জংঘল চাফা কৰিব নে তৰোৱালেৰে জংঘল চাফা কৰিব 100% তৰোৱালেৰে কৰিব লাগিব আকৌ মই আপোনালোকক ক'ব বিচাৰো যে যদি মই এডাল জংঘলী লতা এডালকে কাটিব বিচাৰো বা কাটিবলগীয়া যদি হয় তেতিয়া আপুনি কি আপুনি একে হাজিৰা কাম পালেগে আহক জংঘল মই চাফা কৰিম আহক দে যা যা বাইলুং তই আছ যা যোৱা মাননীয় কমল মহোদয় অধ্যক্ষ মহোদয় আৰু সদন মই যুক্তি সহকাৰে কওঁ যে তৰোৱালতকৈ কলম শ্ৰেষ্ঠ কলমত কেতিয়াও মামৰ নালাগে কিন্তু বাকলি তৰোৱালত আকৌ মামৰ লাগে মই মানিছো মোৰ উপৰোক্ত বক্তাজনে কোৱা মতে তৰোৱালে জংঘল কাটিব পাৰে
হয় কিন্তু সেয়া হৈছে ধ্বংস কিন্তু কলমে এখন জংঘল সৃষ্টি কৰিব পাৰে ছবি আঁকিব পাৰে সেইটো হ'ল সৃষ্টি গতিকে মোৰ মতে কলমেই শ্ৰেষ্ঠ আৰু একেবাৰে গুৰুত্বপূৰ্ণ কথাটো হৈছে তৰোৱাল থবলৈ এই মস্ত এটা কভাৰ লাগে কিন্তু কলম পকেটতে থৈ দিব পাৰি আৰু বা মোৰ ইণ্টেলিজেন্স ষ্টাফ যুক্তি শুনা প্ৰণাম জনাইছো দেই নামনীয় চাহ বাইদেউসকল নামনীয় সদন মাননীয় চাহ বাইদেউসকলে যিটো কথা কৈছে মই সপৰেও নাযাম মই বিপৰেও নাযাম আচলতে মোৰ মতে তৰোৱালে শ্ৰেষ্ঠ শ্ৰেষ্ঠ কাৰণ মণিবৰ ঘৰত যদি আজি মাছ এটা আনিছে মাছটো কাটিব লাগিছে তেতিয়া মণিবক মই কেতিয়াও নিচিঞৰিছো মণিব কলমটো লৈ আহকচোন মাছটো কাটো তেনেকে মই কেতিয়াও ক'ব নোৱাৰিছো আকৌ যদি সেই মাছটো বজাৰৰ পৰা আনিবলৈ মোক দিছে তাৰ লগতে বহুত বস্তু হিচাপ মোক দি দিছে তেতিয়াতো মোৰ হিচাপটো খেলি মেলি হৈছে তেতিয়া মই বস্তুবিলাক লিখি ল'ব লাগিছে আকৌ লিখিবৰ কাৰণে মণিবক মই আকৌ চিঞৰিব নোৱাৰিছো মণিব তৰোৱালখন লৈ আহিবচোন মই বজাৰটো লিখো সেইকাৰণে আমি ইটোৱে সিটো কেতিয়াও হাঁহিব নালাগিছে নালাগে হ'ব বহি দিয়া যোৱা কেইকেইটা আপুনি আছেগে যাওক যাওক ইয়াতে বহি দিয়া আজি এই সদনৰ উপস্থিত মোৰ তাৰ্কিকসকল আৰু অসুবিধাটো পোৱা নাই একো অকে উপৰোক্ত তাৰ্কিকে যুক্তি দিছে যে কলমতকৈ তৰোৱাল শ্ৰেষ্ঠ কিন্তু মোৰ বোধেৰে কলমহে শ্ৰেষ্ঠ এইকাৰণে শ্ৰেষ্ঠ কলমে সৃষ্টি কৰে ভাল পোৱা বিলাই প্ৰেম বিলাই মৰম বিলাই কিন্তু তৰোৱালে সৃষ্টি কৰিব নোৱাৰে তৰোৱালে ধ্বংস কৰে তৰোৱালে মানুহক আঁতৰ কৰে কলমে কিন্তু মানুহক ওচৰহে চপায় অধ্যক্ষ মহোদয় কলমে ওচৰ চপায় আনে কলম হাতত তুলি ললে মানুহ হৈ পৰে শান্ত ভাবুক কিন্তু তৰোৱাল হাতত তুলি ললে মানুহ হৈ পৰে হিংস্ৰ বাঘতকেও হিংস্ৰ আজি উপৰোক্ত তাৰ্কিকে কৈছে ৰজা মহাৰজা দিনৰ পৰা তৰোৱাল আছিল আছিল তেওঁলোকে যুদ্ধ কৰিছিল ঘণ্টা তেজেৰে ৰাঙলী কৰি পেলাইছিল কিন্তু সেই যুদ্ধবোৰ জানো আমি এতিয়া দেখিছো কিন্তু পঢ়িছো সেই কলমেৰে লিখি গ'ল কাৰণেই ইতিহাস আমি পঢ়িছো কিতাপ পত্ৰই পঢ়িছো আমি পুথি বাজিও পাইছো তৰোৱালে কথা ক'ব নোৱাৰে কমলে কথা কয় কলমে মই কৈছো কমল তৰোৱালতকে মইনা পাৰিজাততে কৰিছিলো আজি কৰিছো পানী ছাৰ মোৰ অকমান লগাই দিওঁ এই মূৰত খানাতকে খাবলৈ দিলচোন অকণ হ'ব খাব ৰ'ব কলম শ্ৰেষ্ঠ হ'ব গম পাইছো কলম শ্ৰেষ্ঠ মানিছো মানি লৈছো দিয়ক মানি লৈছো কলম শ্ৰেষ্ঠ মানি লৈছো